হাই বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মোৰ লগত বকুল আছে। বকুলক আজি মই কেইটামান প্ৰশ্ন সুধিম, আপোনালোকে চাই থাকক। আৰু বকুল, আপোনাকো মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। থেংক ইউ। এতিয়া বকুলক প্ৰশ্ন সুধিম। আপুনি ইউটিউব চেনেলটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? একচুৱেলি মই ইউটিউব চেনেলটো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। 2020 চনৰ 16 অক্টোবৰত আৰম্ভ কৰিছিলোঁ। হয়, আৰু কাক চাই এক্সপ্ৰেছনটো জাগি গৈছিল? মই অসমীয়া ইউটিউবাৰবিলাকৰ বহুত ভিডিঅ' চাইছিলোঁ আৰু তেনেকৈ অসমীয়া ইউটিউবাৰবিলাকৰ ভিডিঅ' চাই মই ইউটিউবত আহি গ'লোঁ। আপোনাৰো ইমান সোনকালে ছাবস্ক্ৰাইবাৰটো যে বাঢ়ি গ'ল ইমান তৎক্ষণাত, আপুনি কিবা গম পায় নেকি? তাৰ বিষয়ে ক'ব নেকি? নাই, সেইটো একো নাই। এনেই ভিডিঅ'গিলান মোৰ ফ্ৰেণ্ডবোৰেও এনেকৈ শ্বেয়াৰ কৰা কৰিকৈ হৈ গ'ল আৰু ছাপোৰ্ট কৰিছে বহুতখিনি মৰম দিছে, তেনেকৈ হৈ গৈছে। আৰু আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত আছে মা, দেউতা, ভাইটি আৰু ময়ে, আৰু বা আছিল, বাক বিয়া দিয়া গ'ল। 2 বছৰ হৈ গ'ল। 2 বছৰ হৈ গ'ল আপোনাৰ বা। এতিয়া কি পঢ়ি আছে আপুনি? মই এতিয়া হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ, এইবাৰ ফাইনেল দিম। কৰোণাৰ কাৰণে পৰীক্ষাটো পিছুৱাই হৈ থকা হৈছে, তাৰ বাবে দিব পৰা নাই। আৰু কেতিয়া হয় হ'লে দিম বুলি বাট চাই আছোঁ। আৰু আপোনাৰ গাঁওখনৰ নামটো ক'ব নেকি? আৰু মোৰ গাঁওখনৰ নাম, মোৰ ঘৰ হয় ৰাণীৰ মৈৰাপুৰ গাঁৱত। আপোনাৰ বেষ্ট ফ্ৰেণ্ড কোন হয়, ক'বা নেকি? মোৰ বেষ্ট ফ্ৰেণ্ড আছে, বহুতে আছে। এনেকৈ স্কুলতো আছে আৰু আমাৰ গাঁৱতো আছে, আৰু এনেকৈ ইউটিউব কৰাও আছে, বহুতে আছে। তো বন্ধুসকল, মোৰ প্ৰশ্ন শেষ হৈ গ'ল আৰু এতিয়া ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ। আশা কৰিলোঁ আপোনালোকে চাই ভাল পাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব। আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোক যেনেকৈ ছাপোৰ্ট কৰিছে গৌতমকো ছাপোৰ্ট কৰি যাব। থেংক ইউ ক'বৰ কাৰণে। আশা কৰিলোঁ মোকো এনেকৈ ছাপোৰ্ট কৰি যাব বুলি।